হোজাই জিলাত ভয়ংকৰ পথ দুৰ্ঘটনা। হোজাই গীতা আশ্ৰমৰ সন্মুখতে এখন বালি ভৰ্তি ট্ৰাকে মহতিয়াই লৈ যায় ইয়াক আলী নামৰ এজন সেনা জোৱানক। প্ৰতিদিনে এনেধৰণে চলি আছে ট্ৰাকৰ দৌৰাত্মক। প্ৰশাসনে নাকি লগাবলৈ সক্ষম হোৱা নাই এই ট্ৰাক চালকসকলক। এনেধৰণে বালি ভৰ্তি ট্ৰাকে প্ৰায়ে সংঘটিত কৰি আহিছে পথ দুৰ্ঘটনা, যাৰ ফলত বহুতো লোকে অকালতে মৃত্যুক আঁকোৱালি ল'বলৈ লগা কৰিছে। এনেকৈ হ'ল বাৰু কিহে মাৰিছে বালি টাকে গাড়ীখনৰ নম্বৰ আছে নেকি মনত? গাড়ীটো ইয়াত মানে আছে নম্বৰটো লোৱা নাই। হয়, হেৰি ব্যুৰ' ৰিপৰ্ট কোন ঠাইত মাৰিছে? নৰ্থ ইষ্ট নিউজ। কোন জেগাত মাৰিছে?